গাইজ কি খবৰ ভালে আছে আপোনালোকে ভালে আছে মই ভালে থাকোঁতে মোৰতো বাৰতে যি নহওক আপোনালোকক সদায় ভালে থকাটো বিচাৰোঁ যি নহওক আজি এটা পুনৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত পুনৰ স্বাগতম আমি আজি আহি পাইছোঁহি তুমুকি গাঁৱৰ অন্তৰ্গত তুমুকি গাঁও পিঠাখোৱা গাঁৱৰ অন্তৰ্গত এটাত মাজাত আহি উপস্থিত হৈছোঁহি অৰ্থাৎ ডেকোৰেশ্যন বহুত ধুনীয়া কিমান চনত প্ৰতিষ্ঠা হৈছিলে অৰ্থাৎ এই কোন কিয় কেনেকৈ বিখ্যাত তাৰ কিছু তথ্য আপোনালোকক জনাম ঠিক আছে আমি ভিতৰত প্ৰৱেশ কৰিছোঁ ভিতৰৰ কিছু দৃশ্যাংশ আমি জানিম অৰ্থাৎ মাজাৰটো কোন কিয় কেনেকৈ বিখ্যাত তাৰ কিছুমান ৰহস্যজনক কিছুমান কথা সোমাই আছে যি নহওক তাৰ কিছু দৃশ্যাংশ আমি এখেতৰ এজন আছে খাদিম এজন আছে তেখেতক আমি সুধিম অৰ্থাৎ এইটো লৈ পেলাই কোনো ধৰণৰ বিতৰ্কত যাব নালাগে অৰ্থাৎ কোনো ধৰণৰ নিউজ কৰিব নালাগে অৰ্থাৎ হিন্দুৱে হওক মুছলিমেই হওক অৰ্থাৎ মোক কাটিলেও যিমান তেজ ওলাব তেখেতক কাটিলেও সিমানে তেজ ওলাব অৰ্থাৎ আমি সকলোৱে জাতি ভাই তেখেতসকলে আমাৰ শংকৰদেৱৰ যেনেকুৱা ধৰ আমাৰ কীৰ্তন গীতা যেনেকৈ এইবোৰ গুণমালা এনেকৈ ৰচিছিলে অৰ্থাৎ লিখিছিলে তেখেতসকলেও আপোনাৰ হজৰত মহম্মদো তেখেতে আপোনাৰ নিজৰ অৰ্থাৎ কোৰাণ লিখিছিলে অৰ্থাৎ এনেকেই অসমত ধৰ্ম প্ৰচাৰ হৈছিলে আমি অসমতে আছোঁ যিহেতু আমি খিলঞ্জীয়া অসমীয়া গতিকে আমি এইবোৰ লগত কোনো বিতৰ্কত যাব নালাগে তাৰ কিছু আমি দৃশ্যাংশ আপোনালোকক দেখাম আমি এখেতক সুধিব বিচাৰিছোঁ অৰ্থাৎ এইটো মাজাৰ কিমান দিন হ'ল অৰ্থাৎ এইটো আপোনাৰ হয় 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 উৰুচ মাহফিলটো আমি পাতোঁ আমি আমাৰ ডিষ্ট্ৰিক্টৰ মানুহে আহে আৰু ইয়াত মেলা বজাৰো হয় আহি প্ৰমাণ পাইছে কিবা বাবাৰ ওচৰত কিবা পাইছে হয় ইয়াত মানে কেইবছৰ হৈ আহি আছে আমি ধৰক আজি 7 বছৰমানৰ পৰা আমি আপোনাৰ এই আমি ধৰ মোৰ ঘৰ পিঠাখোৱাত অৰ্থাৎ আমি ইয়াৰ পৰা পিঠাখোৱাৰ পৰা আহিলে আমি দেখি যাওঁতে ইয়াত এখন ধুনীয়া ঐতিহ্যমণ্ডিত একদম ধুনীয়া এখন মেলা লাগি থাকে এই মেলাখন কিমান দিন হ'ল মেলাখন আজি বেছি বছৰ হোৱা নাই 6-7 বছৰ মানেই হৈছে মেলাখন হোৱা সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে ক্ৰমান্বয়ে আৰু বহুত জেগাৰ মানুহ আহে আমি নিমন্ত্ৰণ কাকো নকৰোঁ আৰু নিজে আহে আৰু ক'তো আমি কালেকশ্যন নকৰোঁ আমি যিটো উৰুচ হেৰি পাতিম আমি নিজৰ কমিটিৰ পইচা দি পাতোঁ এই দান পাত্ৰ আৰু আকৌ এই দান পাত্ৰত ফিল আপ হৈ যায় কোনোবা মনৰ কামনা লৈ আহে সেই মনৰ কামনাটো পূৰা হয় বাবাৰ ওচৰত সেইদিনাখন বাবাৰ পৰা মানে কলম খোলা পায় বাবা আমাৰ হাদিছ কোৰাণৰ মতে সেইকাৰণে আহে সকলো কাৰোবাৰ বেমাৰ আজাৰ কাৰোবাৰ দুখ আপদ কিবা বিপদ সেইটোক লৈ কোনোবা শিক্ষাৰ কাৰণে আহে বেমাৰ ব্যাধি হ'লে আপোনালোকৰ আমাৰ এই মাজাৰত আহি পেলাই অৰ্থাৎ আপুনি বন্তি জ্বলায় মনৰ বহুত প্ৰমাণ পাইছোঁ কাৰোবাৰ সন্তান নোহোৱা মানুহৰ সন্তান হৈছে ইয়াত আহি পেলাই কোনোবা চাকৰি নাই চাকৰি হৈছে সেইটো প্ৰমাণো দিব পাৰিম প্ৰথম দৰমহা ইয়াত দিছে বুজিছেনে আৰু কাৰোবাৰ ধৰক মাত নাই কিবা কাৰণত বন্ধ হৈ গৈছে মাতটো খোলা হৈ গৈছে ইয়াত আহিছে আমাৰ জিকিৰ আজকাৰ কৰোঁ বৃহস্পতিবাৰৰ দিনাখন মেহফিল কৰোঁ তাত মানে আল্লাহু জিকিৰ যেতিয়া আমি কৰোঁ আল্লাহু জপ কৰোঁ তেতিয়া মানে তেখেতেও কৰিছিলে লগত মাতটো ওলাই গ'ল আৰু হেৰি আমি হয় প্ৰসাদ দিওঁ আমি ইয়াত আৰু 3:30 বজাত আমাৰ দোৱা হয় ঠাণ্ডা দিনত 3টা বজাত আমি দোৱা কৰোঁ সকলোৱে একেলগে বহি পেলাই আমি দোৱা কৰোঁ মিলাদে মেহফিল কৰোঁ অৰ্থাৎ ইয়াত আপোনাৰ মাইকী মানুহৰ প্ৰৱেশ নিষেধ নেকি বাৰু মানে মাইকী মানুহ এতিয়া আমাৰ একো সুবিধা নাই আমি বাহিৰত এখন আগচালি দিব পৰা নাই আৰু কোনো ধৰণৰ এই ফাউণ্ডেশ্যন এইবিলাক হেৰি কৰা নাই বুজিছেনে এইবিলাক কি কয় মই নাজানো বিশেষ এইটো আমাৰ বাবাৰ পইচা দি কৰিছোঁ আৰু অনুদানৰ ফালৰ পৰা আমি চৰকাৰৰ পৰা একো পোৱা নাই এইটো আমাক ব্যক্তিগত কোনোবা আহিছে কোনোবাই ৰড দিছে কোনোবাই চিমেণ্ট দিছে কোনোবাই বালি দিছে কোনোবাই ইটা দিছে এতিয়া হিন্দু ধৰ্মৰ মানুহৰ ভিতৰতে বেছি দিছে ইয়াত সেইটো আমি
আপুনি আপুনি এই খিলঞ্জীয়া মানুহ হিচাপে অৰ্থাৎ খিলঞ্জীয়া মুছলিম সম্প্ৰদায়ৰ মানুহ হিচাপে আপুনি চৰকাৰক কি অনুৰোধ জনাব? অনুৰোধ মই চৰকাৰক এটা কথাই জনাম, যদি আমাৰ ইয়াত কিবা অকণমান সাহাৰ্য কৰে আৰু 2-4জন ব্যক্তিৰ পৰা ইয়াত সোধক যে বাবা কেনেকুৱা, আপোনালোকৰ পিঠা খোৱা মানুহে ক'ব 2-4জনে, ক'লেই হ'ল, সিহঁতে কৈ দিব বাবাৰ চব বিষয়। কালি এজনে মোৰ ওচৰত কৈ আছে বাবাৰ বিষয়ে গোটেইখিনি কথা কৈ আছে, গতিকে জানে বাবাই সেইবিলাকৰ লগত তেওঁলোকৰ লগত সাথ দিয়ে না। আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ, অৰ্থাৎ এই বস্তুটো অৰ্থাৎ এনেকৈ যে ইমান ধুনীয়াকৈ ঐতিহ্যমণ্ডিত ধুনীয়াকৈ একদম সজাই কৰি ৰাখিছে, এই বস্তুটো লাহে লাহে বোলে ডাঙৰ হৈ থাকে, অৰ্থাৎ কি কেনেকুৱা ধৰণৰ কথা আপুনি জনাব নেকি বাৰু? আমাৰ বহুত অসমীয়া মানুহে অৰ্থাৎ আমাৰ বহুত পুৰণি মানুহো নাজানে এইবোৰ কথা। তাৰমানে জিন্দা কবৰ, মৰি অমৰ তেখেত, সেইকাৰণে ইয়াত কাম হয়, কোনোবা আহে মৰি অমৰ তেখেত। তেখেত কোন আছিলে বাৰু? তেখেত মফিজ দৰবেজ বাবা, তেখেত আছিলে আমাৰ ককাই ভাই আছিলে ৰঙাগৰা, তেখেততো দূৰণি বতীয়া মানুহ, শিলত নে ক'ত শিলচৰৰ বুলি ক'লে, আহি আমাৰ ইয়াতে বহুত বছৰ থাকিল, আমি সৰুতে দেখা, একে অৱস্থাত গৈছে, কোনো চুলি নপকিল, কোনো পতুকা নপৰিল, একে অৱস্থাতে হেৰি হৈছে। ঠিক আছে, আমি অকণমান ভিতৰৰ ফালে আগবাঢ়িম, অকণমান আপোনালোকক দৃষ্টাংশ অকণমান দেখাম। এয়া আমি অকণমান দেখাইছোঁ, অৰ্থাৎ বহুত বহুত ধৰ্মস্থিৰ জেগা, অৰ্থাৎ আমাৰ পিঠাখোৱাৰ অৰ্থাৎ তুমুকি গাঁৱৰ এটা বহুত ঐতিহ্যমণ্ডিত সুন্দৰ এটা মনমোহা দৃশ্য। গতিকে এনেকৈ আহক, সৰ্বধৰ্মীয় অনুষ্ঠান, অৰ্থাৎ আমাৰ অসমীয়া সমাজৰ লোকেও অৰ্থাৎ এখেতসকলে যথেষ্ট সহায় কৰিছে, যথেষ্ট অৰিহণা যোগাইছে। বহুত ভাল লগা দৃশ্য, বহুত ভাল লগা, বহুত মনমোহা দৃশ্য। গতিকে আমি এনেকৈ আমি আগবাঢ়ি আহিম, অকণমান দৃশ্য আমি ওচৰৰ পৰা দেখাব বিচাৰিছোঁ। বহুত মনমোহা, বহুত ধৰ্মস্থিৰ জেগা। এনেকৈ ধৰ্মস্থানত আহিলে অৰ্থাৎ পবিত্ৰ স্থানবিলাকত আহিলে মনটো আমাৰ এনেই পবিত্ৰ হয়। গতিকে আপোনালোকে দোৱা কৰক, এনেকৈ যাতে আপোনালোকেও আহক, আমিও আহোঁ, আহি পেলাই যাতে এনেকৈ এটা ভিডিঅ' এটা বনাব পাৰোঁ যে অৰ্থাৎ এই দৰবাজত আহি আমি দুপইচা দি পেলাই আমি সহায় কৰিব পাৰোঁ। অৰ্থাৎ আমি এনেকৈ যাতে আগবাঢ়ি যাওক, আৰু অকণমান উন্নত মানৰ হওক। অকণমান আমি ইফালে আগবাঢ়ি যাওঁ, অকণমান আমি আগবাঢ়ি আহি আছোঁ। অৰ্থাৎ কিমান পবিত্ৰ স্থান, নিজান পৰিৱেশ, জংঘলৰ মাজত নিজান পৰিৱেশ। হয়, তেখেতসকলে আসন এখন দেখাইছে, এইখন আসন হয়, এইখন আসনত আপোনাৰ তেখেতসকলে মম জ্বলায়, অৰ্থাৎ বন্তি জ্বলায়, অৰ্থাৎ তেখেতসকলে ধূপ জ্বলায়, ভগৱান অৰ্থাৎ হজৰত মহম্মদৰ ওচৰত গুণানুকীৰ্তন কৰে, আৰু ভকতবৃন্দ আহি পেলাই ইয়াতে আহি কীৰ্তন কৰে, বহুত ভাল লগা। বাদ্যযন্ত্ৰ লৈ আহে, অৰ্থাৎ নাম গুণ গাই ঈশ্বৰৰ ওচৰত হজৰত মহম্মদৰ ওচৰত গুণানুকীৰ্তন কৰে। বহুত ভক্তিমূলক, বহুত ভক্তি আছে, অগণন ভক্তৰ ইয়াত ভিৰ কৰে, বহুত ভাল লগা। আৰু ইয়াত এখন মেলা হৈছে, অথনিও আপোনালোকক জনাইছোঁ, ইয়াত এখন মেলা হয়, মেলাত অগণন মানুহ আহি পেলাই ইয়াত ভিৰ কৰে, বহুত ভাল লগা দৃশ্য। এনেকেই অৰ্থাৎ এনেকেই বিখ্যাত হৈ গৈ আছে ধৰ্মীয় প্ৰতিষ্ঠানবিলাক। এনেকেই আগবাঢ়ি যাওক, সকলোৱে আহি একত্ৰিত হৈ পেলাই অৰ্থাৎ এই দৰবাজত আহি পেলাই দুপইচা দি সহায় কৰক, অকণমান উন্নত মানৰ কৰক, তেতিয়া চৰকাৰৰ চকুত পৰক। হয় 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 হয়, ইয়াত ব্যক্তিগত নহয়, এইটো চবৰে চৰকাৰী বস্তু এটা, সকলোৱে আহিব পাৰে ইয়াত, সকলো আহি সকলোৰে মনৰ আশা মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰে। তেখেতৰ অৰ্থাৎ আমাৰ আল্লাৰ, পবিত্ৰ আল্লাৰ অৰ্থাৎ এটা ঈদ পাৰ হৈ গৈছে। তেখেতক সুধিম, ঈদ কেনেকুৱা গ'ল, আপোনালোকৰ ঈদ কেনেকুৱা গ'ল? ঈদ ভালেই গ'ল আৰু এতিয়া যিখিনি আমাৰ নিয়ম নীতি সেইবিলাক পূৰা কৰিলোঁ, আৰু উলহে মালহে আমি সকলোৱে নামাজ পঢ়িলোঁ, আল্লাহৰ ওচৰত আমি বৰষুণতে পঢ়িছোঁ আৰু উপায় নাই, ভাল লাগিছে বৰষুণত। এইটো আপোনালোকৰ কুৰবানী ঈদ আছিলে নেকি? কুৰবানী ঈদ। কিমানমান আপোনালোকৰ কুৰবানী কিমানমান দিয়া হৈছে? কুৰবানী এইটো 35টা নে কিমান শুনিছোঁ আৰু। 35টা গো অৰ্থাৎ ইয়াত আপোনাৰ কুৰবানী দিয়া হৈছে। যি নহওক,
ভক্তপ্ৰাণ ৰাইজৰ বহুত সমাগম। রহমানির রহিম হুয়াল্লাহুল্লাজি লা ইলাহা ইল্লাহু আলিমুল গায়বি ওয়া শাহাদাতি ওয়া রহমানির রহিম হুয়াল্লাহুল্লাজি লা ইলাহা ইল্লাহু আল মালিকুল কুদ্দুসুস সালামুল মুমিনুল মুহাইমিনুল আজিজুল জব্বারুল মুতাকাব্বির সুবহানাল্লাহি আম্মা ইউশরিকুন হুয়াল্লাহুল খালিকুল বারিউল মুসাব্বিরু লাহুল আসমাউল হুসনা ইউসাব্বিহু লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ ওয়া হুয়াল আজিজুল হাকীম। তেখেতসকলে অৰ্থাৎ এই আল্লাহৰ শ্লোকটো শুনাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ গাইছ। অৰ্থাৎ আমাৰ এখেতক আমি সুধিম, অৰ্থাৎ তেখেতে এইটো অৰ্থাৎ ৰখীয়া কৰে, তেখেত বহুত দিনৰ পৰা চাকি বন্তি অৰ্থাৎ মম জ্বলায় ইয়াত ঈশ্বৰৰ ওচৰত ভগৱান হজৰত মহম্মদৰ ওচৰত গুণানী কীৰ্তন কৰে। তেখেতক আপোনাৰ কিছু হজৰত মহম্মদক অকণমান থুলমূলকৈ অকণমান দাঙি ধৰিব দিম। অৰ্থাৎ তেখেতক কেনেকৈ আল্লাহৰ ওচৰত গুণানী কীৰ্তন হয় তাৰে কিছু কীৰ্তন কৰিব দিওঁ। অৰ্থাৎ আমি আগবাঢ়িছোঁ। এতিয়া সন্ধিয়া ইয়াত কোনোবা ব্যক্তিগত মানুহ আহিলে আমাৰ মছজিদটো আৰম্ভ কৰা নাই, কাৰণ মছজিদ আৰম্ভ হ'লে হ'ব। এতিয়া আমাৰ ইয়াত আজান দিয়ে, আজান দি নামাজ পঢ়ে 2-4জন হ'লে। এতিয়া আজানটো এনেধৰণৰ, আল্লাহু আকবাৰ আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আশহাদু আল্লা ইলাহা ইল্লাল্লাহ আশহাদু আল্লা ইলাহা ইল্লাল্লাহ আশহাদু আন্না মুহাম্মাদার রাসূলুল্লাহ আশহাদু আন্না মুহাম্মাদার রাসূলুল্লাহ হাইয়া আলাস সালাহ হাইয়া আলাস সালাহ হাইয়া আলাল ফালাহ হাইয়া আলাল ফালাহ আল্লাহু আকবার আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহ اللهم رب هذه الدعوة التامة الصلاة القائمة آتِ محمدا الوسيلة والفضيلة والدرجة والسماء محمودا الذي ترزقنا شفاعته يوم القيامة إنك لا تخلف বহুত ভাল লাগিলে এনেকৈ অৰ্থাৎ আগবাঢ়ি গৈছে। অৰ্থাৎ ইয়াকে কৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছিলোঁ। যদি প্ৰকৃততে খিলঞ্জীয়া মুছলিম অৰ্থাৎ আপোনালোকে হয়, অৰ্থাৎ মোক যদি এই ব্লগটোত যদি কিবা বেয়া পাইছে কমেণ্টত জনাব। যদি ভাল পাইছে যিমানে পাৰে তিমানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি
উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। এতিয়াৰ কাৰণে বাই বাই।